যাতে পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে অতি সোনকালে পাই যায় তেন্তে বলক দৰ্শকসকল আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰোঁ এই মুহূৰ্তত জনাবলৈ লৈছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো যিসকলে মেট্ৰিক চূড়ান্ত পৰীক্ষা দি আছে আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীৰ বাবে এটা অতি জৰুৰী খবৰ সেৱাৰ তৰফৰ পৰা এই মুহূৰ্তত নতুন ঘোষণা কৰা হৈছে সেৱাৰ তৰফৰ পৰা কোৱা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো দিয়া হ'ব গ্ৰেছ মাৰ্ক দৰ্শকসকল যিসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষা দি আছে বা যিসকলৰ পৰীক্ষা ভাল হোৱা নাই সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰতি বছৰৰ দৰে এইবাৰো দিয়া হ'ব গ্ৰেছ মাৰ্ক এইটো সেৱাৰ তৰফৰ পৰা এইটো বিশেষ ঘোষণা কৰা হৈছে গ্ৰেছ মাৰ্ক দিয়া হ'ব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হ'ব ধৰি লওক আপোনালোকে আপোনাৰ 5 নম্বৰৰ পৰা 10 নম্বৰ কম পাইছে 5-6 মাৰ্ক কম পাইছে অৰ্থাৎ যি কম মাৰ্ক পাব সেই কম মাৰ্কখিনি গ্ৰেছ হিচাপত দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকলক সেৱাৰ তৰফৰ পৰা এই বিশেষ ঘোষণা কৰা হৈছে সেৱাৰ প্ৰকাশ কৰিলে এই নতুন খবৰটো আৰু কোৱা হৈছে সেৱাৰ মতে এটা বিষয়ত 1ৰ পৰা 5 নম্বৰলৈ দিয়া হ'ব গ্ৰেছ মাৰ্ক আৰু এটা ডাঙৰ ঘোষণা কৰিলে 1 নম্বৰৰ পৰা 5 নম্বৰলৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকলক কিয়নো কোভিড কালত ছাত্ৰ ছাত্ৰীসকলে ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিলে যাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল নহ'বও পাৰে সেই হিচাপত সেৱাৰ তৰফৰ পৰা